নে আমি যোৱা বিটিচি নিৰ্বাচনত যি ফলাফলটো পালোঁ, ইয়াৰ পিছত যি ফলাফলটো আশা কৰা নাছিলোঁ, কিন্তু ফলাফলটো এটা আহি গ'ল। ৰাইজৰ মেণ্ডেটটো আমি একচেপ্ট কৰিলোঁ। একচেপ্ট কৰাৰ পিছত আমি দেখিলোঁ বিশেষ যি এটা উদ্দেশ্যটো লৈ UPPL দলৰ জন্ম হৈছিল আৰু যিটো এটা এজেণ্ডা লৈ প্ৰমোদ বড়ো ডাঙৰীয়া BTRৰ দায়িত্ব লৈছিল, সেই সময়ত 5 বছৰত এটা সুন্দৰ পৰিৱেশৰ মাজত BTRক আগুৱাই লৈ যোৱাৰ বাবে, BTRত এটা শান্তি আনাৰ বাবে যি কামটো আমি কৰিছোঁ আৰু ইয়াৰ ফলাফলো আমি সেইমতে পাইছোঁ। কিন্তু যি সময়ত বৰ্তমান যাৰ চৰকাৰটো চলি আছে, তেখেতসকল অহাৰ পিছত যি ধৰণৰ ইয়াত উদ্ভণ্ডালি অশান্তিৰ বা বিভিন্ন জনগোষ্ঠীৰ মাজত যি এটা মানে ক্লেছ যিটো আৰম্ভ হৈ গ'ল, ইয়াৰ পৰা অলপ আমাৰ মাজত আকৌ এটা আগৰ দিনৰ যে এটা সময়টো আহিব বুলি আমি এটা শংকা কৰিছোঁ। গতিকে আমি এতিয়া UPPL দলে এইবেলিও আমি ৰাইজৰ লগত ৰাইজৰ কাম কৰিবৰ কাৰণে জন্ম লাভ কৰা এই দলে ৰাইজৰ লগত থাকে কাম কৰা যি উদ্দেশ্যটো আগতে কাম কৰি যাব। গতিকে আমি ইয়াৰ পৰা আজিৰ পৰাই নহয়, আমি সিদিনা আমাৰ মুছলপুৰতো এনেকৈ এটা ৰেলী হৈ গ'ল। আজি বিজনেছ চহৰৰ এই মাজ মজিয়াত আমাৰ মানে প্ৰায় 20,000তকৈ অধিক আমাৰ ছাপৰ্টাৰসকল বা আমাৰ সমৰ্থকসকলক লৈ, যিসকলে BTRত শান্তি বিচাৰে, যিসকলে BTRত পৰিৱৰ্তন বিচাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰক আনিছিল, তেখেতসকলক লৈ আৰু আজি যিসকলে মানে বৰ্তমান চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো ভূমিকা লৈছিল, তেখেতসকলেও আজি সকলোৱে ইয়াত ওলাই আহিছে। ওলাই আহি BTRত এটা শান্তি অনাৰ বাবে, BTRৰ জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ মানে যি এটা বাৰ্তাটো কঢ়িয়াই অনাৰ বাবে এই এটা ৰেলীটো আমি ইয়াত আৰম্ভ কৰিছোঁ। মই ভাবোঁ আজিৰ যি ৰেলী বিজনীত এই এৰিয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মানে ওলাই আহি একেলগে কাম কৰাৰ কাৰণে মাৰ বান্ধি থিয় হ'ব আৰু ভৱিষ্যতত আমি আগবাঢ়ি যাম। আৰু এইটো এটা আজিৰ পৰা এটা মেছেজ আমি দিবলৈ বিচাৰিছোঁ। UPPL দল যোৱা 2-1 মাহ অলপ মনে মনে আছিল। UPPL দলে চাই আছিল বৰ্তমান চৰকাৰে কেনেকৈ কাম কৰিব, হাগ্ৰামা মহিলাৰ নেতৃত্বত যি চৰকাৰটো গঠন হ'ল, এই চৰকাৰে কেনেকৈ কাম কৰিব। কিন্তু আমি দেখিলোঁ এই 2-3 মাহ 4 মাহ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ চৰকাৰ সম্পূৰ্ণভাৱে BTRৰ ৰাইজক মানে আস্থাত ল'বলৈ, BTRৰ ৰাইজক শাসন কৰিবলৈ ব্যৰ্থ হোৱা নিচিনা আমি দেখিছোঁ। গতিকে আমি ৰাইজক ক'ব বিচাৰিছোঁ, আপোনালোকে নিৰ্ভীক থাকক, আপোনালোকে নিশ্চিন্ত থাকক। UPPL দল আপোনালোকৰ কাৰণে কাম কৰা এটা দল। গতিকে BTRৰ 35 লক্ষ মানুহ আৰু সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি UPPL দল আগুৱাই যাব আৰু ভৱিষ্যতে বিভিন্ন ৰণনীতি লৈ কাম কৰিব। আগন্তুক বিধানসভা নিৰ্বাচন প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ? নাই, বিধানসভাৰ কাৰণেতো আমি কাম কৰি আছোঁ। এইটো এটা ৰাজনৈতিক দল হয়। UPPL এটা ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, এইটো এটা ৰাজনৈতিক দল হয়। আমি কাউন্সিলতো গঠন কৰিছিলোঁ, আমাৰ MLA সকলো আছে, MPও আছে, মন্ত্ৰীও আছে। এতিয়াও আমাৰ কাউন্সিলত 8জন মানে MCLA আছে। গতিকে দল হিচাপে নিৰ্বাচনটো আমি খেলিম। আমাৰ এনে ৰাইজৰ সেৱা কাম কৰি যাম, 12 মাহে ৰাইজৰ কাম কৰি যাম। আমাৰ এটা এজেণ্ডা আছে, তাত আমি কাম কৰি যাম। কিন্তু এটা দল হিচাপে আমি নিৰ্বাচনটো খেলিব লাগিব। গতিকে বিধানসভা যি অসম বিধানসভাৰ নিৰ্বাচনটো এতিয়া আহি আছে, এই বিধানসভাৰ নিৰ্বাচনত UPPL দলে মানে মুখ্য ভূমিকা পালন কৰিব। আৰু UPPL দলে BTR থকা 15টা সমষ্টি আৰু লগতে 15টা সমষ্টিৰ বাহিৰতো UPPL দলে প্ৰায় 7-8টা সমষ্টিত নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰায় 22ৰ পৰা 25টা সমষ্টিত UPPL দলে এটা চাইছে। গতিকে আমি ভাবোঁ এইবাৰ UPPL দল এটা বিধানসভাত ভাল ফলাফল দিবলৈ সক্ষম হ'ব। আৰু আমি দেখিছোঁ ৰাইজে আমাক কৈছে, আমাৰ BTRৰ বুদ্ধিজীৱীসকলে আমাক কৈছে, BTRৰ বিভিন্ন সামাজিক সংগঠন বা বিভিন্ন আমাৰ সাহিত্যিক সংগঠনসকলে হওক বা বিভিন্ন ইণ্টেলেকচুৱেল মহলে আমাক কৈছে যে UPPL দল ওলাই আহক, বিধানসভাত UPPL দলে ভাল ফল পাব। আৰু যিসকল সম্প্ৰদায়ক আজি BPFে বিভিন্ন প্ৰলোভন দি যোৱাবাৰ BTC নিৰ্বাচনত তেখেতসকলে ভোট মানে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল, এই সম্প্ৰদায়ৰ সকলো আমাৰ লগত ওলাই আহি এইবাৰ BTRত UPPLৰ বাহিৰে বেলেগ নাই, সকলোৱে UPPL দিম আৰু ট্ৰেক্টৰ ছবিত ভোটদান কৰি ট্ৰেক্টৰৰ মানে প্ৰাৰ্থীসকলক মানে জয়যুক্ত কৰি বিধানসভা অসম চৰকাৰ গঠন কৰাৰ বাবে মুখ্য ভূমিকা পালন কৰাবলৈ আমি সহযোগ কৰিম বুলি আমাৰ ভোটাৰসকলে আমাক কৈছে। যিহেতু আপুনি ৰাজনৈতিক সচিব আৰু BTCত মুঠ দেখা গৈছে যে 15টাকৈ সমষ্টি আছে, 15টা সমষ্টিত কেইখনত আপোনালোকে প্ৰাৰ্থিত্ব দিব আৰু জয়লাভ কেইখনত? নাই, মই আজি আপোনাক ক'ব বিচাৰিছোঁ 15টা সমষ্টিত আমি প্ৰাৰ্থী দিম। এতিয়ালৈকে UPPL দলে
সকলে নিৰ্বাচন খেলাৰ কাৰণে যোজা আৰম্ভ কৰিছে আৰু 15টা সমষ্টিতে আমি প্ৰাৰ্থী দিম এই 15টা সমষ্টিত প্ৰাৰ্থী দিবলৈ আমাৰ সকলো গুণাগত যিবিলাক কাম কাজ বুথ কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাইমেৰী লেভেলৰ কমিটিবিলাক আমাৰ সমষ্টি লেভেলৰ কমিটিবিলাক আমাৰ ইনচাৰ্জসকল প্ৰভাৰীসকল সকলো আমি তাত মোতায়েন কৰিছোঁ তেখেতসকলে কামটো আৰম্ভ কৰিছে আৰু প্ৰাৰ্থী হিচাপেও আমাৰ তলে তলে ভিতৰে আমাৰ প্ৰাৰ্থীসকলৰ প্ৰায় ফিক্স হৈ গৈছে প্ৰাৰ্থীসকলো হৈ গৈছে আৰু যিজন প্ৰাৰ্থীক ৰাইজে ভাল পায় যিজন প্ৰাৰ্থীয়ে ৰাইজৰ লগত তাকে কাম কৰে এইজন প্ৰাৰ্থী প্ৰক্ষেপ আমি কৰিম আৰু এই প্ৰাৰ্থীয়ে আমি বিচাৰিছোঁ আমি ভাবিছোঁ নিশ্চিতভাৱে এই সমষ্টিৰ পৰা জয়যুক্ত হৈ এই সমষ্টিৰ ৰাইজক জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে তাত সেৱা কৰিব উন্নয়ন কৰিব আৰু সকলোৰে মাজত এটা সমন্বয় কৰি তোলাৰ কাৰণে তেখেতে সক্ষম হ'ব আৰু এইটোৱেই কথা বিটিআৰৰ 15টা সমষ্টিতে UPPL দলে প্ৰাৰ্থী দিব আৰু ইয়াৰ পৰা এতিয়ালৈকে আমি জনামতে প্ৰায় 10টাতকৈ বেছি সমষ্টি UPPL দলে জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ